পূৰ্বৱৰ্তী যিখিনি অগপৰ ওপৰত যিখিনি আস্থা আছিল, যিখিনি বিশ্বাস আছিল, আজি সেইখিনি সম্পূৰ্ণ শেষ হৈছে। আৰু চাব, অগপ আৰু বিজেপি, অগপটো সম্পূৰ্ণ ল'ৰা ধেমালি খেলি আছে আজিৰ তাৰিখত। এবাৰ কেতিয়াবা UDF-ৰ লগত লগ লাগে, কেতিয়াবা আপোনাৰ বিজেপিৰ লগত লগ লাগে। আৰু এনেকৈ লগ লাগি থকাতকৈ যিখিনি আমাৰ অগপৰ, যিখিনি আমাৰ AJPৰ কৰ্মকৰ্তা, তৃণমূলৰ যিখিনি কৰ্মকৰ্তা, তেখেতসকলে ডাইৰেক্ট বিজেপিত জইন কৰাই ভাল। কাৰণ এনেকৈ ল'ৰা ধেমালি খেলি অসমৰ ৰাইজক, অসমৰ সাধাৰণ ভোটাৰক বিভ্ৰান্তি কৰাতকৈ তেখেতসকলে ডাইৰেক্ট বিজেপিত যোগ দিয়ক। আৰু এটা কথা স্পষ্ট, আজিৰ তাৰিখত বিজেপিৰ লগত অগপই লগ হোৱা মানে আপোনাৰ অগপয়েও যি কাৰণত কিছুদিন আগতে বিজেপিৰ পৰা আঁতৰাই আহিছিল, এতিয়া আকৌ তেখেতসকলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন সমৰ্থন কৰা বুজাইছে। গতিকে অসমৰ ৰাইজে কোনোপধ্যে আৰু অগপ নামৰ এই জাতীয় দলটোক কোনোপধ্যে বিশ্বাস নকৰে, তিল মাত্ৰ বিশ্বাস নকৰে। তেখেতসকলক এতিয়া কেৱল আপোনাৰ শ্মশানত লৈ যায় শেষ কৃতিকাৰ্য কৰাৰহে বাকী আছে আৰু।